তো গাইছ আপোনালোকে কি চাই আছে পুৰা ভিউ চাই আছে কিন্তু মোৰ পিছত আছে একদম শৰাইঘাট ব্ৰিজ আপোনালোকে চাব পাৰে আৰু মোৰ একদম বেক চাইড আছে ব্ৰহ্মপুত্ৰ নদী চবতছে ডাঙৰ আমাৰ অসমৰ আৰু মই আজি আপোনালোকক লৈ যাই আছো নলবাৰী টাউন কিয়নো আজি মই শিৱ মন্দিৰত যাম চবতছে নৰ্থ ইষ্টত ডাঙৰ শিৱ মন্দিৰ তাৰে চাই ওপৰত আৰু শিৱ মন্দিৰ কতই নাই আৰু মই দিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো মাধৱ মন্দিৰটো যায় এইটো ৰাস্তা মন্দিৰটো ভিডিঅ' যে বনাইছিলো সেইটো মই ডিছক্ৰিপশ্যনত পুৰা লিংকটো দিম আপোনালোকে যাই চাই ল'ব পঢ়ি ল'লো কাৰণ অলপ পানী চানী খাই ল'লো বহুত দেৰি ৰানিং কৰি আছো গাড়ীটো ৰাস্তাতে হঠাৎ যাই থাকোঁতে গাল গাল বাগৰি পৰি এতিয়া কাটি আছে আৰু যে একো নহ'ল আহি গুগল মেপত চাইছে এইটো এটা মন্দিৰ পালোঁ যদি এইটো মন্দিৰত একবাৰ সোমাই যাওঁ এইটো চাই যাম ন এইটো মন্দিৰ এইটো কি মন্দিৰ এইটোৱে শিৱ মন্দিৰ মই মানে ডিম্পুদাৰ ভিডিঅ' চাইছিলোঁ আজিৰ পৰা 5 বছৰ আগত ডিম্পুদাই ঠিকে কৈছিল সঁচা কথা ইয়াত চাই আৰু ডাঙৰ গছ নাই আৰু একদম শিপাবিলাক চক না ক'ৰ পৰা পুৰা ইয়াৰ পৰা পুৰা তাৰলৈকে আছে বাপৰে বাপ কি ডাঙৰ এই মন্দিৰটো মানে কিমান বছৰ হ'ল বহু বছৰ মানে এনে সিটো গলিত যাব লাগিছিল কিন্তু সিটো গলি নগৈটো মন্দিৰত আহিলোঁ যাতে এইটো মন্দিৰত সেৱা কৰি লওঁ একবাৰ নে কি কৰে দাদা ঠিক আছে এইটো হনুমান মন্দিৰ মোৰ ওচৰত এইটো হনুমান মন্দিৰ তো গছডাল ইয়াৰ পৰা পুৰা এনেকৈ চাওক কি ডাঙৰ দেখা পাইছেনে চাওক পুৰা একদম গছৰ শিপা দি খালি গেটটোহে খালি বনোৱা আছে বাকী মানে চব শিপা আপোনালোক দেখালোঁ মই মন্দিৰটো কেনেকুৱা পুৰা ধুনীয়া মন্দিৰ ক'ত চাই মেইন মন্দিৰ হ'ল এইটো বাকী এইবিলাক আপোনালোকে দেখাই পাব ইয়াতে আহিলে এইবিলাক চব বজাই যেতিয়া পূজা চূজা হয় তাৰপিছত এইবিলাক চব দেখা পাব এনেকুৱা দৰ্জা আছে আৰু বাবাৰ ফটোখন আছে তো এনেকৈ আহি আপোনালোকে চবত চাই মেইন এইটো আপোনালোকে দেখা পাব ইয়াৰ পৰা ষ্টাৰ্ট হৈছিল চব আমাৰ বাবা আছে তো বাবাক মই কিছুমান কথা সুধিম এই মন্দিৰটো মানে কেনেকৈ মানে হ'ল মানে এই মন্দিৰটো মানে এইটো মন্দিৰ নহয় আশ্ৰম এখন চৰি আশ্ৰম স্বামী পৰামন্দ ব্ৰহ্মচাৰীয়ে 18 চনতে স্থাপন কৰিছিল মানে তেতিয়াই কৰা ভাবক মানে কিমান বছৰ হ'ল এতিয়া 18 চনৰ হিচাপ কৰিলে 2 বছৰ আৰু তেওঁ ইয়াতে আশ্ৰম নিতান স্থাপন কৰিছে এতিয়া এটা ধুনীয়া স্থাপন কৰিছে ইয়াতে অনামৰ আৰু এই গছ গছনিবিলাক দেখা যায় এই তেওঁ এইবিলাক ৰোপণ কৰে এইবিলাক চব ন এইবিলাক যে আছে এইটো একদম প্ৰথম যে সোমাই আহোঁতে যে পায় আৰু এই হনুমান থান বুলি কয় এইটো হনুমান থান বাৰবা এই যিটো তিনিয়া ঘৰ তাতো শিৱলিংগ আছে কৃষ্ণৰ মূৰ্তি আছে আৰু এফালে বিষ্ণু মন্দিৰ আছে যজ্ঞই হয় অকল বিষ্ণু যজ্ঞ ফাগুন মাহত বিষ্ণু যজ্ঞ হয় তো ফাগুন মাহত হয় ফাগুন আপুনি ইয়াতে মানে কিমান বছৰ হ'ল মানে এই মন্দিৰটো আপুনি চাই আছে ইমান বছৰৰ পৰা মোৰ 40 বছৰ হ'ল তো বাবাৰ 40 বছৰ হ'ল অকল ইয়াতে অকল শিৱ মন্দিৰৰে নহয় মানে বহুত ধৰণৰ পূজা হয় চোলাকৰণো হয় শুনাই পালে আৰু ইয়াতে বিয়াও হয় ন বিয়া হয় বাবাক বহুত কিবা কিবি কথা সুধিলোঁ ক'লে বহুত কিবা কিবি কথা মই ইমান কথা নাজানো তো বাবাক সোধাৰ পিছতে গম পালোঁ ইয়াতে চব হয় মানে অকল বিষ্ণু যজ্ঞ হয় পূজা চূজা হৈ থাকে তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ ডাঙৰ তাতে যাওঁ অলপ আৰু এতিয়া মই ফাইনেলি আহি পাই গ'লোঁ একদম নলবাৰীত চবতছে ডাঙৰ মন্দিৰ আৰু ইয়াতছে আৰু ডাঙৰ মন্দিৰ নাই সঁচা কৰি নাই তো বৰ্তমান মই ইয়াতে আহি পাই গ'লোঁ তো মোৰ আগত আছে একদম ডাঙৰ মন্দিৰটো চাব পাৰে ভাই কি ডাঙৰ মন্দিৰ মৃত্যুঞ্জয় মন্দিৰত চাওঁ ডাঙৰ কিন্তু এই মন্দিৰটো ইয়াতছে আৰু ডাঙৰ মন্দিৰ নাই আৰু এতিয়া মই ওপৰলৈকে সোমাই আপোনালোকক দেখাম আৰু মোৰ পিছ চাইডে এনেকৈ আৰু কাম চলি আছে ইটোৱে নহয় চাগে আৰু কিবা কিবি বনাব সিপিনেও কাম চলি আছে তো এতিয়া তালৈকে যাওঁ বলক ইপিনে প্ৰৱেশ লিখা আছে মই চেণ্ডেপাত একদম ছাইডত থৈ দিম ছাইডত একদম সোমাই যাম ওপৰলৈকে মানে ইটোৰ ওচৰতে আছে আৰু শিৱৰ তো এনেকৈ কিবা কাম চাম চলি আছে দাদা বিয়ালৈ কিবা কাম চাম কৰি আছে তো এতিয়া ভিতৰলৈকে সোমাই যাওঁ বলক চাই আহোঁ হৰ হৰ মহাদেৱ ইয়াতে এইবিলাক কাম চাম চলি আছে হ'ব আৰু কিবা চাব পাৰোঁ মেইন মন্দিৰলৈকে যাওঁ বলক দাদা এইটো কোন চাইডেদি যাম
এইটো চাইডে এই গেটটো তিনিঙা মই তো বলক যাওঁ পুৰা ফুল জছত। আৰু এই মন্দিৰটো যে আছে এই মন্দিৰটো ইণ্ডিয়াৰ 6 নম্বৰ ৰেংকত পৰে আৰু এইটো অপেনিং হৈছিল শিৱ পূজাত আৰু 2020তে এইটো বনোৱা ষ্টাৰ্ট কৰিছিল 2023ত শেষ কৰিছিল আৰু এইটো এই শিৱটো হ'ল 91 ফিট ধেমালি নহয় 91 ফিট বহুত ওখ আপোনালোকে ভিডিঅ'ত যিমান চাইছে অৰিজিনেলত আৰু বেছি ওখ পাব। এই ভৰিখন দেখা পাইছে নে কি ডাঙৰ আৰু মোৰ হাতখন চাওক আৰু ভৰিখন সোমাই যাওঁ এই এটা শিৱলিংগ পাব আপোনালোকে ইয়াতে সেৱা কৰিব পাৰিব বাৰু ইয়াতে ধূপ চাকি জ্বলাই। তো এতিয়া বলক দেখালোঁ আপোনালোক যিমান পাৰিছোঁ আহিলোঁ আপোনালোক মই দেখালোঁ ময়ো নিয়ে চালোঁ দৰ্শনো কৰিলোঁ ভালে আৰু ভীমাশংকৰ জ্যোতিৰ্লিংগ ধাম যিটো টেম্পল হয় তাৰ পৰা যিটো ভৰি চাপ আছে সেই ভৰি চাপ ইয়াতে আনা বুলি কোৱা যায়। এইটো মানুহে বনোৱা। হৰ হৰ মহাদেৱ। যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ মই আপোনালোক এনেকৈ ভাল ভিডিঅ' দিব পাৰোঁ। জয় মা কামাখ্যা। আপোনালোকে যদি ভালে পায়